নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত এটা নতুন আৰু ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ, কিয়নো SSC GD 2024-25 চনৰ ফিজিকেল কাটআপ আহি গ'ল আৰু আপোনালোকে নিজৰ ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰি আছে বুলি মই ভাবোঁ। আৰু আপোনালোকৰ বহুতৰে ফিজিকেল বহু বেছি ভাল, কিয়নো বহুতে আছাম পুলিচৰ ৰানিঙো দিছে, কিছুমানে বেলেগ ইণ্টাৰভিউ দিছে। চ' আপোনালোকৰ বহুতৰে ৰানিং ভাল বুলি মই আশা কৰোঁ। কিন্তু অসমৰ বহু কেণ্ডিডেট এনেকুৱাও আছে যাৰ ৰানিং বহু বেছি বেয়া, বা 24 মিনিটতকৈ বেছি টাইম লাগি আছে ৰানিং কৰোঁতে। সেয়েহে আমি সেই সকলোবোৰ বস্তুৰ ফালে চকু ৰাখি আমি এটা আপোনালোকৰ কাৰণে গুড নিউজ এটা লৈ আহিছোঁ। গুড নিউজটো এয়া যে আমি আপোনালোকৰ বাবে প্ৰি ফিজিকেল আৰম্ভ কৰিবলৈ গৈ আছোঁ। প্ৰি ফিজিকেল মানে হয় আপোনালোকৰ ফিজিকেলৰ আগত ফিজিকেলৰ দৰেই এটা ফিজিকেল অনুষ্ঠান কৰা, য'ত কেণ্ডিডেটে ফিজিকেলৰ দৰে ৰানিং কৰিব, যাতে সিহঁতৰ প্ৰেক্টিছ কিমান ভাল হৈছে বা বেয়া হৈছে সেইটো জানিবৰ কাৰণে। সাধাৰণতে ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত প্ৰি ফিজিকেল হয়, আমাৰ অসমতো হয়, কিন্তু ইমান এটা নাজানো মই। কিন্তু এইবাৰ আমি আপোনালোকৰ বাবে একেবাৰে বিনামূলীয়াত প্ৰি ফিজিকেল টেষ্ট আৰম্ভ কৰিবলৈ গৈ আছোঁ, যাতে আপোনালোকৰ ফিজিকেল ৰিলেটেড একো প্ৰব্লেম নহয়। আপোনালোকে এই প্ৰি ফিজিকেলৰ ডিটেইলবোৰ জানিবলৈ হ'লে এই ভিডিঅ'টো শেষলৈকে চাব। আমি আপোনালোকৰ বাবে দুটা প্ৰি ফিজিকেল আনিম। এটা হ'ব আপোনালোকৰ আগষ্টৰ ফাৰ্ষ্ট উইকত, আৰু আনটো ফিজিকেল হ'ব আপোনালোকৰ যেতিয়া আপোনালোকৰ ফিজিকেল ডেট আহিব তাৰ কিছু সময় আগতে আমি আন এটা প্ৰি ফিজিকেল আৰম্ভ কৰিম, যাতে আপোনালোকৰ ফিজিকেলটো ভালে থাকে। আৰু দ্বিতীয়টো কথা হয়, আপোনালোকৰ মনত আহিছে যে প্ৰি ফিজিকেলটো ক'ত হ'ব, কেতিয়া হ'ব আৰু কেনেকুৱা হ'ব। এই সকলোবোৰ তথ্য আপোনালোকক মই এটাকৈ ডিটেইলত জনাই আছোঁ। প্ৰথম কথাটো হ'ল যে আমি প্ৰি ফিজিকেল পাতিম গুৱাহাটীৰ কোনখিনি ঠাইত, মানে আপোনালোকৰ গুৱাহাটীত যদি চান্দমাৰি, নুনমাটি, গীতানগৰ ওচৰ, এই তিনিটা এৰিয়াৰ এটা জেগাতে আপোনালোকৰ প্ৰি ফিজিকেল পতা হ'ব। আপোনালোকৰ প্ৰি ফিজিকেলৰ ঠাইটো নিশ্চিত নকৰা এটা কাৰণ হয় যে আমাৰ গুৱাহাটী মহানগৰীত বহু ঠাইত ব্ৰিজ নিৰ্মাণ কৰি আছে, যাৰ ফলত এনেকুৱা এটা ঠাই নাই য'ত মানে ভালকৈ আমি ৰানিং কৰিব পাৰোঁ। আৰু আপোনালোকে ভালকৈ জানে SSC GD ৰানিং ৰোড ৰানিং হয়, ৰাস্তাত ৰানিং কৰিলেহে আমাৰ প্ৰি ফিজিকেলটো সফল হ'ব। আমি যদি গ্ৰাউণ্ডত ৰানিং কৰোঁ আমাৰ সফল নহয়, কিয়নো গ্ৰাউণ্ডত তোমালোকৰ ফাইনেলত ৰানিং কৰিব নিদিয়ে, বেছিভাগ চেণ্টাৰতে ৰোড ৰানিং হয়। চ' আমি এনেকুৱা এটা ঠাই বিচাৰি আছোঁ য'ত আপোনালোকৰ বাবে বহু সহজ হয় ফিজিকেলটো, প্ৰি ফিজিকেলটো, আৰু ভাল হয়, যাতে আপোনালোকে বিন্দাছ ৰানিং কৰিব পাৰে। আৰু ডেটটো আমি আগষ্টৰ ফাৰ্ষ্ট উইক ৰাখিছোঁ, কিয়নো আমি যদি ঠাইটো ভালদৰে চাব পাৰোঁ, মানে ঠাইটো বিচাৰি পাওঁ ভাল, তেন্তে আমি আৰামছে ডেটটো এটা ফিক্স কৰিব পাৰোঁ। আপোনালোকে আগষ্টৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে ৰানিং প্ৰি ফিজিকেল হ'ব বুলি 100% চিয়'ৰ। সেয়েহে আপোনালোকে এই প্ৰি ফিজিকেলত আহিব বুলি মই আশা কৰোঁ। আৰু আপোনালোকক যদি আমাৰ এই চেনেলটো ভাল লাগে, আমাৰ ইনফৰমেশ্যনবোৰ ভাল লাগে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যোনে আমাৰ এই প্ৰি ফিজিকেলত জইন হ'ব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ডিছক্ৰিপশ্যনত এটা ইনষ্টাগ্ৰাম ID আছে, আপোনালোকে যদি প্ৰি ফিজিকেলত আহিব খোজে সেই IDটোত আপোনালোকৰ নাম, আপোনালোকৰ এৰিয়া লিখি কেনে মোক হোৱাটছআপত DM কৰিব, আৰু আপোনালোকৰ SSC GDত কিমান নাম্বাৰ পাইছে সেইটোও মোক DM কৰি দিব। ধন্যবাদ। ভিডিঅ'টো ইয়াতে সামৰোঁ, আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ।